উলহ মালহেৰে পালন ৰংকিমি এলপি স্কুলৰ সোণালী জয়ন্তী বৰ্ষ CEM তুলিৰাম ৰংহাঙকে ধৰি টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য তথা এমইচি সকলৰ অংশগ্ৰহণ অচিৰে স্কুলখনৰ আন্তঃগাঁথনি হ'ব নৱীকৰণ কলে ৰংহাঙে কাৰ্বি আংলঙৰ গৌৰৱ লাংহিন তিনিআলিৰ ঋতুৰাজ বসুমতাৰীলৈ সাহিত্য একাডেমীৰ 2018 বৰ্ষৰ বঁটা বুকাজনৰ কলাক্ষেত্ৰস্থিত প্ৰেক্ষাগৃহত কংগ্ৰেছৰ যুটীয়া বৰ্ধিত সভা কংগ্ৰেছৰ স্থিতি মজবুত কৰা এই সভাত 4 শতাধিক লোক নিজ নিজ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে উলহ মালহেৰে পালন ডিফুস্থিত ৰংকিমি ইংলিছ এলপি স্কুলৰ 50 সংখ্যক বৰ্ষপতি অনুষ্ঠান এই 50 সংখ্যক বৰ্ষপতি অনুষ্ঠানৰ উপলক্ষে আধাৰশিলা স্থাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 1968 চনত স্থাপিত ৰংকিমি এলপি স্কুল কাৰ্বি আংলং জিলাৰ শিক্ষাৰ দুকমুকালি অৱস্থাত স্থাপিত এখন এলপি স্কুল এবছৰ পিছত এবছৰকৈ কেইবাটাও সময় পৰিক্ৰমা কৰি আহি এবাৰ অৰ্ধশতক বছৰত ভৰি দিলে এই উপলক্ষে স্কুলখনৰ পৰিচালনা সমিতিৰ লগতে শিক্ষক তথা স্থানীয় বিশিষ্ট ব্যক্তিসকলৰ সহায় সহযোগত আয়োজন হ'ল 50 সংখ্যক বৰ্ষপতি অনুষ্ঠান এই বৰ্ষপতি অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং স্পিকাৰ লংকি টিমুঙৰ লগতে কাৰ্যবাহী সদস্য যথাক্ৰমে অমৰ সিং টিছো প্ৰদীপ ৰংপি হৰেন সিং বে ৰতন তেৰণ লুনসিং তেৰণ প্ৰমুখ্যে এমএসি প্ৰভাত চন্দ্ৰ তাৰো প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ইপিনে মুখ্য অতিথি হিচাপে অংশ লোৱা ৰংহাঙে সোণালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰা স্মৃতি গ্ৰন্থখন উন্মোচন কৰাৰ লগতে সোণালী জয়ন্তী বৰ্ষৰ আধাৰশিলা মুকলি কৰে ৰংহাঙে আনহাতে মুখ্য অতিথি হিচাপে দিয়া ভাষণ প্ৰসংগত ৰংহাঙে আগন্তুক দিনত এলপি স্কুলখনৰ আন্তঃগাঁথনি নৱীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিশিষ্ট কবি সাহিত্যিক প্ৰেমানন্দ মুছাহাৰী অৰবিন্দ উজৰীৰ পিছত এইবাৰ কাৰ্বি পাহাৰৰ ভৌগোলিক জপনাখলি সাহিত্য একাডেমী 2018 বৰ্ষৰ বঁটা আজৰি আনিলে হাৰাঘাট মহকুমাৰ লাংহিন তিনিআলিৰ ফটিকজান নিবাসী বিশিষ্ট সাহিত্যিক বড়ো গল্পকাৰ ঋতুৰাজ বসুমতাৰীয়ে ডংচা লামা অৰ্থাৎ এটি পথ নামৰ অনন্য বড়ো গল্প সংকলনটিৰ বাবে এই বঁটা লাভ কৰিবলৈ সক্ষম হয় ঋতুৰাজ বসুমতাৰী বিশিষ্ট বড়ো কবি সাহিত্যিক প্ৰেমানন্দ মুছাহাৰী অৰবিন্দ উজৰীৰ পিছত এইবাৰ কাৰ্বি পাহাৰৰ ভৌগোলিক জপনাখলি সাহিত্য একাডেমী 2018 বৰ্ষৰ বঁটা আজৰি আনিলে হাৰাঘাট মহকুমাৰ লাংহিন তিনিআলিৰ ফটিকজান নিবাসী বিশিষ্ট সাহিত্যিক বড়ো গল্পকাৰ ঋতুৰাজ বসুমতাৰীয়ে ডংচে লামা অৰ্থাৎ এটি পথ নামৰ অনন্য বড়ো গল্প সংকলনটিৰ বাবে এই বঁটা লাভ কৰিবলৈ সক্ষম হয় ঋতুৰাজ বসুমতাৰী বঁটাৰ লাভৰ খবৰ পাই স্বাভাৱিকভাৱে উৎফুল্লিত হৈ পৰা বসুমতাৰীয়ে কয় যে এয়া সাধনাৰ ফল বঁটা লাভৰ বাবে কেতিয়াও মই লিখা নাছিলো সেয়ে বঁটা লাভৰ আশাও নাছিল কোনোদিন অসমীয়া বড়ো দুইটা সাহিত্যৰ সমানে চৰ্চা কৰিছিলো 1988 চনতে সদৌ কাৰ্বি আংলং জিলা নবীন লেখক লেখিকা সমিতিৰ সম্পাদক থকাৰ দিনৰে পৰাই সাহিত্যৰ প্ৰতি খুব ৰূপ আছিল মোৰ কিন্তু বড়ো সাহিত্যৰ চৰ্চা কৰা লেখকৰ সংখ্যা তেনেই তাকৰ হোৱা বাবে 1999 চনৰ পৰা মই বড়ো গল্প সাহিত্যৰ চৰ্চাত মনোনিৱেশ কৰোঁ অৱশ্যে ডিফু বালক উচ্চ মাধ্যমিকত পঢ়ি থকাৰ দিনৰে পৰা কবিতাৰ যোগেদি মোৰ সাহিত্য চৰ্চাৰ আৰম্ভণি উল্লেখ্য 23টা গল্প সম্বলিত ডংচে লামা গল্প সংকলনটিৰ উপৰি মনচে চিমাং নেনানৈ অৰ্থাৎ স্বপ্ন এটি প্ৰতীক্ষাৰ বসুমতাৰীৰ আন এক অনন্য কবিতা সংকলন 1963 চনত প্ৰয়াত হলিৰাম বসুমতাৰীৰ ঔৰখত আৰু খনশ্ৰী বসুমতাৰীৰ গৰ্ভত জন্মগ্ৰহণ কৰা ঋতুৰাজ বসুমতাৰী লাংহিন পামগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ
এগৰাকী সহকাৰী শিক্ষক হিচাপে কৰ্মৰত হোৱাৰ উপৰি কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উপসভাপতি হিচাপেও দায়িত্ব পালন কৰি আছে সাহিত্য একাডেমী বঁটা প্ৰাপক ঋতুৰাজ বসুমতাৰীয়ে কৈ আছো মানে আমাৰ বড়ো সাহিত্য জগতত সাহিত্যৰ সংখ্যাটো বহুত কম এতিয়া মই যে এইটো গল্পটো লিখিছো ইয়াৰ যোগেদি তাৰ নতুন মানে লেখক যদি জন্ম হয় এইটো মই কামনা কৰোঁ আৰু হয় স্যার এই দুমসেল লামা এই ইয়াত কেটা গল্প সন্নিবিষ্ট কৰাইছে ইয়াৰ অৰ্থ কি ইয়াৰ মানে কিবা টেস্টা আছে টেস্টা গল্প আছে আৰু এই দুমসেল লামাৰ শব্দটোৰ অৰ্থ কি কেনে ধৰণৰ গল্প আছে এইটো মানে সিম্বলিক শব্দ এইটো হয় সিম্বলিক মানে এটা একোটা মানে তাৰ অৰ্থটো একোটা আৰু মানে বড়ো মানে বহুত মানে কিবা আছে মানে কি বুলি কয় এইটো মানে সাংবিধানিকভাৱে মানে প্ৰাপ্য আছে এইটো একোটাৰে গৌতম চন্দা ৰিপৰ্ট কাট নিউজ বোকাজানৰ কলাক্ষেত্ৰত কংগ্ৰেছৰ যুটীয়া বৰ্ধিত সভা সকলোক বিজেপি কেএডিএফ আৰু নিৰ্দলীয় দল এৰি যোগদান আগন্তুক লোকসভা নিৰ্বাচনৰ আগে কংগ্ৰেছত ব্যাপক যোগদানে পাহাৰীয়া জিলাত সম্প্ৰতি কিছু হলেও ৰাজনৈতিক সমীকৰণৰ ইংগিত বহন কৰিছে নেকি এই লৈ সচেতন একাংশ মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে আগন্তুক লোকসভা নিৰ্বাচনৰ আগে কংগ্ৰেছত শ লোক যোগদানে ৰাজনৈতিক সমীকৰণ অলপ হলেও সলনি হ'ব তাক পৰিলক্ষিত হৈছে বিগত দিন ধৰি কংগ্ৰেছ যুটীয়া বৰ্ধিত সভাসমূহত কংগ্ৰেছ দলে যতে সভা পাতিছে ততে সদল বলে যোগদান কৰিছে কংগ্ৰেছত বিশেষকৈ শাসক বিৰোধীৰ এই ঢৌৱে পাহাৰত বিজেপি বৰকুটা কিছু হলেও লৰক ফৰক কৰা আশংকা পৰিলক্ষিত হৈছে উল্লেখ্য বোকাজান ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এই যুটীয়া বৰ্ধিত সভাখনত মুখ্য অতিথি হিচাপে বীৰেন সিং ইংটিৰ লগতে প্ৰাক্তন বিধায়ক ক্লেণ্ডন ইংটি জিলা কংগ্ৰেছৰ মহিলা মৰ্চাৰ সভানেত্ৰী কাছাং টেৰাংপি সৰুপথাৰ এমএচি সভাপতি সূৰ্য ৰংফাৰ দেওপানী মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী আলিছ টেৰনপি এনএছইউআই জুনমিলি টেৰনপি প্ৰমুখ বিশিষ্ট নেতা তথা কৰ্মীসকলে অংশ লয় বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ সদৌ ডিমাচা ছাত্ৰ সন্থাৰ প্ৰয়াত ছাত্ৰ নেতাগৰাকীলৈ ধনচিৰিত আটছুৰ শ্ৰদ্ধাৰ্ঘ্য প্ৰয়াত ছাত্ৰগৰাকীৰ সোঁৱৰণত ধনচিৰিস্থিত আটছুৰ নেতা তথা সদস্যসকলে শোকসভা আয়োজন কৰে আৰু তেওঁৰ বিদেশী আত্মা সদগতিৰ বাবে মমবাতি প্ৰজ্বলন কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় উল্লেখযোগ্য যে যোৱা 4 ডিচেম্বৰ সদৌ ডিমাচা ছাত্ৰ সন্থাৰ কাৰ্বি আংলং কমিটি ডিমাচা ছাত্ৰ নেতা বিবেক ডি লাংচাই দুখজনকভাৱে ৰেলৱেত মৰি পৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৰেলৱে আৰক্ষীয়ে আত্মহত্যাৰ সন্দেহত মৃত অৱস্থাত উদ্ধাৰ কৰা এই ছাত্ৰ নেতাগৰাকীয়ে কি কাৰণেনো আত্মহৰণৰ দৰে পথ বাছি ল'বলগীয়া হ'ল তাকে লৈ স্থানীয় বিভিন্ন শ্ৰেণীৰ ৰাইজৰ মাজত এতিয়াও অব্যাহত আছে তীব্ৰ চাঞ্চল্য যি কি নহওক ছাত্ৰ নেতা বিবেকৰ বিদেশী আত্মাৰ সদগতিৰ বাবে ধনচিৰিস্থিত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে ছাত্ৰ নেতা তথা সদস্য কৰ্মীসকলে ডিসেম্বৰ 4 তাৰিখ ট্ৰেইন এক্সিডেণ্টত যে নিহত হ'ল তাৰ ডনশ্ৰী ৰেলৱে ষ্টেচনত তাৰ আত্মাৰ শান্তিৰ কাৰণে আমি আজি ডনশ্ৰী গোটেই ৰাইজ মহিলা সমাজ আৰু বেলেগ বিভিন্ন সংগঠন ওলাই পেলাই আজি অল্ড ডিমাচা ষ্টুডেণ্টছ ইউনিয়নৰ আণ্ডাৰত লিডিঙত আজি আমি ইয়াত অল্ড ডিমাচা ষ্টুডেণ্টছ ইউনিয়নৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটিৰ হেড অফিচত আমি আজি কেণ্ডেল লাইটিং কৰিছোঁ কণ্ডোলেন্স কৰিছোঁ তাৰ আত্মাৰ শান্তিৰ কাৰণে বিবেক লাংথাসা was the ex-president of Old Dimasa Students Union Karbi Anglong District Committee and also he was the cultural secretary of Old Dimasa Students Union during his working in the union. He helped the poor students. He lead the students, poor students, under his leadership.
many of the poor students, BPL students, Dimasa PPL students, got an opportunity for studying in other states like Odisha, Kalinga Institute of Social Science, Delhi, Raipur, and in many other states. He lead the students. Many students got an opportunity for the higher studies. He also served actively in the union for the Dimasa society, for the welfare of the society in his lifetime. So he was the active member of the union. He served more than 20 years in our organizations in the Old Dimasa Students Union, and he actively worked. Today we can say that we lost, the Dimasa society lost the great leaders like Vivek D. Langtasa, who sacrificed his long terms for this society. Thank you. ধনচিৰিৰ পৰা টিংকু ডিফুজাৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Assamese Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 AM to 1 PM. Assamese Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Assamese Society. GR Infra Projects Limited, Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint, and bitumen all grades, etc. MS Micro Engineering, authorized dealer. First floor, Cooperative Building, Difu Karbi Anglong, Assam. Contact number 9435503710 or 8638223203 or 8628441464. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। উল্লাসিত পশ্চিম কাৰ্বি আংলঙৰ হামৰেন সমষ্টিবাসী। কাৰণ হামৰেনৰ জনপ্ৰতিনিধি মঙ্গল সিং ডিমুঙে অৱশেষত প্ৰায় 1.5 বছৰীয়া বিজেপিৰ নেতৃত্বাধীন বিজেপি শাসকীয় দলত কাৰ্যবাহী সদস্য হিচাপে আসন নিশ্চিত কৰিবলৈ সক্ষম হৈছে। উৎসাহ উদ্দীপনাৰে সমষ্টিটোৰ ৰাইজে শুকুৰবাৰে হামৰেনৰ তেলেহৰ কমিউনিটি হলত ব্যাপক নৃত্য গীতৰ আয়োজনেৰে আদৰণি জনাই প্ৰিয় নেতাক। কেৱল সমষ্টিবাসী ৰাজ্যে নহয়, নৱনিযুক্তি কাৰ্যবাহী সদস্য মঙ্গল সিং টিমুঙৰ সম্বৰ্ধনা অনুষ্ঠানত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক ডক্টৰ মানসিং ৰংপি, কাৰ্যবাহী সদস্য ক্ৰমে ৰূপ সিং তেৰণ, হৰেণ সিং বে, অমৰ সিং টিছো, প্ৰমুখ্য MSC প্ৰভাত চন্দ্ৰ তাৰো আৰু দলীয় বহু বিশিষ্ট নেতা তথা কৰ্মীসকলে অংশগ্ৰহণ কৰে। ইপিনে টিমুঙৰ সম্বৰ্ধনা অনুষ্ঠানত বিয়াগুম নেতাসকলে এইদৰে উবুৰ খাই পৰা দেখি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰখনত নতুন কাৰ্যবাহী সদস্যগৰাকীয়ে গুৰুত্ব যে লেখত ল'বলগীয়া তাক পৰিলক্ষিত হৈছে। ৰাজনৈতিক পথাৰ অভিজ্ঞতা লব্ধ টিমুং ইয়াৰ আগতেও কংগ্ৰেছ চৰকাৰৰ আমোলতো দুটাকৈ কাৰ্যকাল সম্পন্ন কৰিছিল। বিগত 10 বছৰৰ কাৰ্যকালৰ অভিজ্ঞতাৰে নতুনকৈ দায়িত্ব লোৱা জলসিঞ্চন, পুৰাতত্ব আৰু সংগ্ৰহালয় আদি বিভাগসমূহ ভালদৰে কাৰ্য সম্পাদন আশা কৰিছে সদৌ কাৰ্বি আংলংবাসী ৰাইজে। মনৰ ভাৱটো কিবা এটা পালেতো মানে নিশ্চয় ভাল লাগিবই, সেইটোতো একদম স্বাভাৱিক, এইটো নেচাৰেল নহয় জানো?
গতিকে এইটোতে নিজে ভাল লাগিব আৰু এটা কথা এতিয়াই যে মই তুমি মিটিঙতে কৈছোঁ যে লোকেল MSC আছিলোঁ এটা সমষ্টিতে কনচেনট্ৰেট হৈ থাকিব পাৰোঁ তোমালোকৰ অভাৱ বিয়া পাতল যিকোনো সময়তে মই উপস্থিত হ'ব পাৰোঁ কিন্তু যিহেতু CM ছাৰে আমাক এটা দায়িত্ব দিলে যে ইনচাৰ্জ ইৰিগেশ্যন আৰ্কিঅলজি আৰু মিউজিয়াম গতিকে মই ৰাইজক উঠনিও কৈছোঁ গতিকে যিকোনো সময়তো লগ কৰিব নোৱাৰিব পাৰোঁ টাইম দিব নোৱাৰিব পাৰোঁ দায়িত্বটো বেছি বহুৰ গোটেই 26টা সমষ্টি চাব লাগে আগতে MSC থাকোঁতে এটা সমষ্টি আছে গতিকে সেইটো কাৰণে এতিয়া 26টা সমষ্টি চাব লাগিব গতিকে মানে দায়িত্বটো গুৰু দায়িত্বটো মানে আৰু কৰিবলৈ যেহেতু ওলাইছোঁ যেতিয়া এইটোতো মাথা পাতি ল'বই লাগিব মূল পাতি ল'বই লাগিব এইটো অলপ কষ্টটো কৰিবই লাগিব কষ্ট বিলিয়েতো একোৱেই নহয় ডংকা মকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ পোনপ্ৰথমবাৰৰ বাবে বিজেপিৰ পৰা টিকেট লাভ কৰা মহামায়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী লুমচিং তেৰণ MSC হিচাপে জয়ী হয় পৰিষদত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি শাসকীয় চৰকাৰত প্ৰথমে MSC হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছতেই এইবাৰ কাৰ্যবাহী সদস্য হিচাপে দায়িত্ব প্ৰাপ্তি হোৱা মহামায়া পৰিষদৰ জনপ্ৰতিনিধিগৰাকীক চামিলাংছ ব্লক উন্নয়ন খণ্ডৰ কাৰ্যালয়ত 7 ডিচেম্বৰত উষ্ম সম্বৰ্ধনা জনায় কাৰ্বি স্বায়ত্তশাসিত পৰিষদত বিজেপি শাসকীয় দলৰ কাৰ্যবাহী সদস্য হোৱাৰ পিছতেই উল্লাসিত সমষ্টিবাসীৰ ৰাইজে নতুনকৈ কাৰ্যবাহী সদস্য পদ প্ৰাপ্তি লুমচিং তেৰণক কেইবাঠাইত আনুষ্ঠানিক সম্বৰ্ধনা জনায় সেইমতে 5 নৱেম্বৰত চামেলাংছ উন্নয়ন খণ্ড কাৰ্যালয়ত খণ্ড বিষয়া মিতালী কাথাৰ্পি গাণনিক নেলছন ৰংফাৰ কনিষ্ঠ অভিযন্তা গণেশ্বৰ ডিমো আৰু চৰণ সিং তেৰণ প্ৰমুখ্যে বিষয়া কৰ্মীসকলে তেৰণক জনায় উষ্ম সম্বৰ্ধনা আনন্দিত কাৰ্যবাহী সদস্যগৰাকীয়ে বিষয়া কৰ্মীসকলৰ এই কাৰ্যত সন্তুষ্ট হৈ আন্তৰিক শলাগ যাচে বিশেষ প্ৰতিবেদক কাট নিউজ দুখীয়া পিতৃ মাতৃৰ বাবে ভাল খবৰ নিজৰ সন্তানক অৰ্থৰ অভাৱত কোচিং দিব নোৱাৰা পিতৃ মাতৃ তথা অভিভাৱকসকলে অহা 8 ডিচেম্বৰৰ পৰা কোচিংলৈ পঠাব পাৰিব অংক বিজ্ঞান আৰু হিন্দী এই তিনিটা বিষয়ত হ'বলগীয়া কোচিংৰ কেন্দ্ৰ হ'ব ডিফু বেসিক LP স্কুলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ বাবে এই কোচিংৰ ব্যৱস্থা কৰিছে জাকাস আৰু কাউপাৰ নেতৃত্বই হয় দুখীয়া পিতৃমাতৃ তথা অভিভাৱকসকলে নিজৰ সন্তানক অৰ্থৰ অভাৱত কোচিং দিব নোৱাৰিলেও দুচিন্তাৰ কাৰণ নাই JSCAS আৰু KAUPA নেতৃত্বই দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ডিফু বেসিক LP স্কুলত বিনামূলীয়া কোচিংৰ ব্যৱস্থা কৰিছে কোচিংৰ বিষয় হ'ব অংক বিজ্ঞান আৰু হিন্দী নতুন কোচিং কেন্দ্ৰটি মুকলি কৰে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ নবীন তেৰাঙে মুখ্য অতিথিৰ ভাষণ প্ৰসংগত উপাধ্যক্ষগৰাকীয়ে ভৱিষ্যত উচ্চ শিক্ষা জীৱনত ছাত্ৰ-ছাত্ৰীৰ বাবে অংক বিজ্ঞান আৰু হিন্দী বিষয়টোৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে উল্লেখ্য এই কোচিং কেন্দ্ৰ মুকলি অনুষ্ঠানত JACAS উপসভাপতি ষ্টেলিন ইংটি KAUPA উপদেষ্টা বাবু সিং তেৰাং প্ৰমুখ কেইবাগৰাকী সমাজকৰ্মী তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে লগতে এই মুকলি অনুষ্ঠানত উপস্থিত থাকে 30 গৰাকীকৈ ছাত্ৰ-ছাত্ৰী ini kat news atumafan ini arsikjit akam alam nili panang karju laso alam ni aprangsi kat news channel afan tardom pajerlo lapen nili hello pini ni tum pre coaching laso kang tualong ni tum difu government college vice principal lapen mate difu government college professor Nobin Terang sar naga cetong dun pen lapen penangan alam ni lapini eprang jila jitu lo kacari aso marafan je jumesen alam kethan kaparekang koson si kacari naima koson si kethek pen koan si angsong dun jima lahai alam tungafan naga than pen pot nili tum Karbianglo United People Association ahin pen sar Nobin Terang afan tame anso se kurang tu pajerlo lapen kebangjian ni tame alang li nang cara bom ji punir tumhan
ning nang pathe do pot anso se chorolo etum Karbi Anglong United People Station ahin ঠিক আছে পঙ্কজ টেকা ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ